হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। বাৰু মই কিবা কোৱাৰ আগতে আপোনালোকে এই সুন্দৰ দৃশ্যবোৰ চাই লওকচোন। পিছতো বাৰু কৈ আছোঁ ক'ত যাম, কি কৰিম, আগতে চাই লওক। পালো ডাইৰেক্টৰেট অফ আৰ্কলজি আছাম, মদন কামদেৱ আৰ্কলজিকেল চাইট। ভিতৰলৈ যোৱাৰ আগতে জাননীকেইখন পঢ়া অতি দৰকাৰ। ইয়াত এই পুৰণি কীৰ্তিচিহ্নবোৰ যদি কিবা ক্ষয় ক্ষতি কৰা হয় তে 5,000 টকা আৰু 3 মাহ পৰ্যন্ত জেল হ'ব পাৰে। চ' বি কেয়াৰফুল হৈ থাকক আৰু চাই যাওক। এইপিনেৰে গ'লে আমি পুৰণি কীৰ্তিচিহ্নবোৰ দেখা পাম। চ' তাৰ আগতে আমি ফটোষ্টৰ দুটামান উঠি আৰু আগৰ পিনে যায়। ইমান থৌগা জেগা ফটো নুঠলে কেনেকৈ হ'বহে। আহি কেনে লাগছে? বঢ়িয়া লাগিছে। ইয়াত আমি কিন্তু বহুত জেগাত ঘূৰিলোঁ, কিন্তু ইয়াত মানে বহুত বেছি ভাল লাগিছে। হয় হয়, আৰু ভাল লাগিব নিশ্চয়। মদন কামদেৱ হয়তো বহুত ভাল লাগিছে, আৰু ভাল লাগিব কিজানি আৰু ঘূৰি গ'লে। কি হয়, কেমেৰা মানে ফটো মাৰি আছে সুন্দৰ উঠি। এতিয়াৰ আমি ঘূৰি ঘূৰি আহিলোঁ, এতিয়া ভাল জেগা পাইছোঁ আহি ফটো। আমি আহি মদন কামদেৱ পালোঁ। মদন কামদেৱ চিনিয়ে পাই বহুতে চাগে, ওচৰতে আমাৰ ওচৰতে। এয়া বঢ়িয়া সুন্দৰ ঠাই, সেয়া চাই লওক। পিছফালে চশমাযোৰ পিন্ধি যাওঁ, এতিয়া ভাল লাগিব। ফটো উঠা হ'ব ইয়াত। ফটো উঠাৰ কাৰণে অলপ প্ৰস্তুতি চলাই থকা হৈছে। কেনে লাগিছে? দৰ্শকবোৰে ক'ব বাৰু কেনে হৈছে। ঠিক আছে, আৰু আমি তেতিয়াহ'লে ফটো উঠাই যাওঁ। কিছু গোল গোল কি কেতিয়া কি এৰি বনাওঁ, পাকাৰে বনাওঁ চাগে, সিটাৰে নেকি পাকাৰে। ভাল লাগিছে বহি কথা পাতিবলৈ। বন্ধুবোৰে বৰ্তমান ফটো উঠি আছে। আমি মন্দিৰত যাওঁতে নিশ্চয় কথা পাতিম ইয়াতে আগত গ'লে। ইয়াতে অলপ ফটো উঠি লওঁ আমিও, না কি কয়? আপোনালোকে আহিলে উঠি ল'ব ফটো ইয়াতে। তালা মাৰা बहुत ভাল লাগিল। This is a historical place, so it's amazing, and please come here. And everyone feeling so proud in Assam, archaeological tours is available here. দাদাক ধন্যবাদ থাকিল ইংৰাজীতে দুই এষাৰ কৈ দিয়াৰ বাবে।
আমি ওপৰলৈ উঠি আহিলোঁ। উঠি আহি আমি এতিয়া ওপৰত দেখা পাম পুৰণি কিছুমান কীৰ্তিচিহ্ন চাই ল'ব বস্তুবোৰ। এইবোৰ যে দেখিছে আপোনালোকে ভাঙা কিবা শিলৰ টুকুৰা ধৰে, এইবোৰ কি জানেনে? এইবোৰ মূৰ্তি আছিল, মানে এয়া হাতী ঘোঁৰাৰ মূৰ্তি হিচাপে আছিল। মই শুনামতে যেতিয়া মানে মোগলে আক্ৰমণ কৰি অসম, তেতিয়া সেই যুদ্ধত এইবোৰ ভাঙি চিঙি এনেকৈ আছে বুলি মই শুনিছোঁ। মই শুনামতে এইটো কথা সত্য কিমান দূৰ মই অৱশ্যে ইমান এটা নাজানো ভালকৈ। ভিতৰলৈ যাব পাৰিলে ভাল লাগিল হয়। আজি দুৰ্ভাগ্যবশতঃ তালা মাৰা, আমাৰো অহাত দেৰি হ'ল, আবেলি হ'ল। সদায় তালা মাৰেনে আজি মাৰে নাজানো আৰু এইটো। চ' তালা মাৰা ইয়াৰ বাহিৰৰ পৰাই চাওকচোন আপোনালোকে। পিছতো আমি বন্ধুৰ সৈতে আলোচনা কৰিম এই সম্পৰ্কে, এই বস্তুবোৰৰ সম্পৰ্কে আলোচনা কৰিম। দাদা সকলো আছে আমাৰ লগত। মোৰ লগত মোৰ দাদা এজন আছে, তেওঁ অলপ এই ঠাইখিনিৰ বিষয়ে কৈ দিব। বাৰু দাদা কওকচোন অলপমান, আজি ইয়াত কেনে লাগিছে? আহি বিশেষ মানে বহুত ভালে লাগিল আৰু বিশেষভাৱে আমি গৈছিলোঁ মঙলদৈ নাৰিকল মন্দিৰলৈ, কিন্তু নাৰিকল মন্দিৰ আজি মানে লকডাউনৰ কাৰণে বৰ্তমান বন্ধ আছে। আমি তাৰপিছত ৰিটাৰ্ণ হৈ আহিলোঁ আমি মদন কামদেৱলৈ। এইখন এখন বিশেষ মানে বুৰঞ্জী প্ৰসিদ্ধ ঠাই হয়, ভাৰতৰ ভিতৰতে বুলি ক'ব পাৰি। ইয়াত বহুত মানে ৰজা মহাৰজাৰ কীৰ্তিচিহ্ন ইয়াত মানে জড়িত হৈ আছে, কিন্তু আমি দুৰ্ভাগ্যবশতঃ আমাৰ অহাত পলম হোৱাৰ কাৰণে আমি তাৰমানে আমি বস্তুখিনি দৰ্শন কৰিব নোৱাৰিলোঁ। যা হওক, ইয়াৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ মানে আমাক নথৈ আনন্দিত কৰিছে ইয়াৰ পৰিৱেশে। এইখিনিয়ে মোৰ ক'বলগীয়া। হয়, ধন্যবাদ থাকিল, ভাল লাগিল ল'ৰাক লগ পাই। আৰু বন্ধুৱে মোৰ মনোজ তালুকদাৰো আছে, তেওঁ কৈ দিব কেনে লাগিছিল আহি, ফিলিং কেনে অলপ কৈ দিয়াচোন ইয়াতে আহি। এনে ভালে লাগছে বৈধ্য, কিন্তু বৈধ্য গৰম লাগছে এইটো সময়ত। মানে দেখছি না খাম চাম কেনেকৈ ওলছে, কলা পৰি গৈছে। মানে জেগাটো বহুত ভাল। আপোনালোকে আহক চবে, দিনতে আহক কিন্তু গধূলি নহয়। ইয়াত মানে খোলা চোলা দিয়া নাই এতিয়া, আমি যাব নোৱাৰিলোঁ ভালকৈ। যদি দিনতে আহে বঢ়িয়া কৰি যাব পাৰিব, পূজা পাতল কৰিব পাৰিব, বঢ়িয়া পবিত্ৰ পবিত্ৰ লাগে। আৰু হিষ্ট্ৰিকেল বস্তু মানে আৰ্কলজিকেল বস্তু বহুত আছে, চাব লাগে, চাব পাৰিব, এনজয় কৰিব পাৰিব আৰু ইয়াতে আহিলে। ধন্যবাদ। ফটো উঠিব পাৰিব, ধুনীয়া ধুনীয়া। বাৰু ধন্যবাদ থাকিল। বগাই পিছতে আমি মদন কামদেৱৰ শিখৰত উপনীত হ'ম। এক সুন্দৰ পৰিৱেশ, মনোমোহা প্ৰাকৃতিক পৰিৱেশ, লগতে ভক্তপ্ৰাণ ৰাইজৰ বাবে এক সুন্দৰ পৰিৱেশ। আপোনালোকে আহিব পাৰে ইয়াতে, খুব সুন্দৰ। লগতে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰাৰ উপৰিও আপোনালোকে ইয়াতে হ'ব এক ভক্তিৰস। ভাল লাগিল, ভাগৰ ধৰি গ'ল চিৰি বগাওঁতে বগাওঁতে। বাৰু যিয়ে নহওক বহুতো ভাল লাগিল। আমি এতিয়া ঘৰলৈ যাব লাগিব। চ' ভিডিঅ'টো শেষ কৰোঁ। গধূলি হৈ আহিল, পিছফালে তেওঁলোকে অহাই নাই, তেওঁ চাই ল'ব পাৰে একবাৰ। আগফালেও কিমান চিৰি আছে, ইয়াৰ পৰা বগাই যাব লাগে, কিমান ভৰি চৰি বিহে যায় আৰু হ'ব নোৱাৰে। চ' ভিডিঅ'টো শেষ কৰোঁ ইমানতে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।